এতিয়া আমি অতি দুখ আৰু উদ্বেগেৰে ক'বলগীয়া হৈছোঁ যে বিজেপিৰ শাসনত অসমত এতিয়া এক প্ৰকাৰ ডকাইতি ৰাজ চলিছে। চৰকাৰখনৰ কেওফালে এটা সমন্বয়হীন অৱস্থা, ব্যাপক দুৰ্নীতি আৰু মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ খেয়াল খুচিমতে অসমৰ ৰাজশাসন চলিছে। শ শ কোটি টকাৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতো অতি দুৰ্ভাগ্যজনকভাৱে আৰু এক প্ৰকাৰ অতি নিৰ্লজ্জভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে মৌনতা অৱলম্বন কৰিছে। ইয়াতকৈ লাজ আৰু অপমানৰ কথা অসমবাসীৰ বাবে আন একো হ'ব নোৱাৰে। ভুৱা কৃষকৰ নামত শ শ কোটি টকাৰ লুণ্ঠনৰ কথাটো প্ৰথমে কোনে কৈছিল? এই কথাটো কৈছিল লোকসভাত বিজেপি চৰকাৰৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে যোৱা 20 জুলাই তাৰিখে সংসদৰ মজিয়াত তেওঁ স্বীকাৰ কৰিছিল। আৰু এই স্বীকাৰ কৰি লোৱাৰ পিছত আজি এটা মাহ পাৰ হৈ গ'ল, সেই সম্পৰ্কে একোৱেই নহ'ল। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত ঘটি যোৱা এনে এটা ঘটনা, দেশ এইটো এটা ডকাইতি, এই ঘটনা মুকলিলৈ অহাৰ পিছতো এমাহ সময় পাৰ হৈ গ'ল, তেওঁ একো নকৰিলে। এই বিষয়ে কিবা ক'বলৈ এটা মাহতকৈ আৰু কিমান সময় লাগে? আমি ধৰি লওঁ যে বিষয়টোৰ ওপৰত মাত মাতিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ সাহসৰ অভাৱ। কেন্দ্ৰীয় চৰকাৰ আঁচনি আপোনালোকে জানে, PM কিষাণ সন্মান নিধি 10 বা 20 লাখ টকাৰ কথা নহয়, 554,1,72,000। মই আকৌ কৈছোঁ যে 554,1,72,000 টকা ভুৱা কৃষকৰ নামত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰী, বিধায়ক, বিষয়া আমোলা আৰু স্থানীয় বিজেপি দালালসকলে মিলি আত্মসাৎ কৰিলে। আমাৰ প্ৰশ্ন হৈছে এইটোৱেই যে ইমান এটা ডাঙৰ ঘটনা পোহৰলৈ অহাৰ পিছত স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, কৃষিমন্ত্ৰীগৰাকীয়ে সদনত কোৱাৰ পিছত এই ডকাইতি সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ক'বলগীয়া একো নাই নেকি? মুঠ 8,35,268 গৰাকী 8,35,268 গৰাকী অস্তিত্বহীন, অৰ্থাৎ ভুৱা কৃষকৰ নামত চৰকাৰী আঁচনিৰ এই বিশাল পৰিমাণৰ ধন উলিয়াই অনা যিসকল মানুহ, এই ধন যে লৈ গ'ল, ভুৱা কৃষকৰ নামত যে টকাটো লৈ গ'ল, ডকাইতি কৰিলে, আৰু কোনে তাক আত্মসাৎ কৰিলে? মই কৈছোঁৱেই যে মন্ত্ৰী, আমোলা, বিজেপিৰ দালাল এইসকলে মিলি এই ধন আত্মসাৎ কৰিলে। কোনে কৃষকৰ নামত জালিয়াতি কৰিলে? ইয়াৰ কোনো আজি পৰ্যন্ত তদন্ত নহ'ল। এইটোৱে মূল কথা যে ইমান এটা ডাঙৰ ঘটনা, চৰকাৰ নীৰৱে বহি আছে, আজি পৰ্যন্ত তদন্ত নহ'ল। 22 জুলাই তাৰিখে সংসদত প্ৰশ্নৰ উত্তৰত তন্নকৈ দেশৰ PM কিষাণ সন্মান নিধিৰ তথ্য সংসদৰ মজিয়াত তুলি ধৰা হৈছিল। আৰু তুলি ধৰিছিল কোনে? দেশৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে। অসমৰ ইতিহাসত আমি দেখিছোঁ, ইতিহাস ৰাজ্যখনত এতিয়ালৈকে আটাইতকৈ নিকৃষ্ট কৃষিমন্ত্ৰীগৰাকীয়ে হ'ল অতুল বৰা। অসমত কেতিয়াও ইমান অপদাৰ্থ, অকৰ্মণ্য আৰু নিকৃষ্ট কৃষিমন্ত্ৰী আগতে কেতিয়াও আমাৰ চকুত পৰা নাই। বেয়া আছিল, সীমাবদ্ধতা আছিল, অসুবিধা আছিল, কিন্তু ইমান অকৰ্মণ্য, অপদাৰ্থ আৰু নিকৃষ্ট মানসিকতাৰ মন্ত্ৰী এজন নাই। বিভাগটোৰ যদি শীৰ্ষত বহি থকা মন্ত্ৰীজনৰ আশীৰ্বাদ যদি নাথাকে,
আৰু কিবা যদি অংক নাথাকে তেন্তে ইমান ডাঙৰ 600 কোটি টকাৰ কেলেংকাৰী এটা কেতিয়াও সংগঠিত হ'ব নোৱাৰে। এই কথা এটা সামান্য সৰু ল'ৰাইও বুজি পাব। এইটো বুজিবলৈ বৰ বেছি মগজুৰ প্ৰয়োজন নাই, বয়সৰ প্ৰয়োজন নাই, অভিজ্ঞতাৰ প্ৰয়োজন নাই, সাধাৰণ ল'ৰা এটাই কথাটো বুজি পাব। গতিকে মই কৈছোঁ, এটা সমস্ত কেলেংকাৰী আমি এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ স্থিতি স্পষ্ট কৰিব লাগিব আৰু তদন্তৰ স্বাৰ্থত কৃষি মন্ত্ৰীজনক মন্ত্ৰিত্বৰ পৰা আঁতৰাই তদন্ত আগবঢ়াব লাগিব। তদন্তৰ স্বাৰ্থত এটা উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰিব লাগিব আৰু তদন্তৰ স্বাৰ্থত বিভাগীয় মন্ত্ৰীগৰাকীক আঁতৰাই লৈ পেলাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ